ৰাহুল আপোনাৰ অনুভৱ কেনে লাগিছে? গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল ক্ৰেজি মনছ ব্লগলৈ। আজি এটা ধুনীয়া জেগাত যাব গৈ আছোঁ, তো যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম ভালকৈ। বহুত ধুনীয়া জেগা, ধামাকা হ'বলৈ গৈ আছে। যদি ভাল পায় মৰম দিব, আৰু যদি পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইবিলাক কৰি দিব। তো বলক। আৰু এটা কথা গাইছে, এইটো মোৰ ফাৰ্ষ্ট ব্লগিং হ'ব গৈ আছে। ক'ৰবাত ক'ৰবাত ভুল হ'লে ভুলটো হ'ব পাৰে দিয়কচোন, মানুহ মাতে ভুল। চ' আঙুলিয়াই দিব আৰু ভুলটো নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আৰু কি নে কি ষ্টাইল কৰি ৰেডি, ৰাতিপুৱা ওলা কৈ আছোঁ কিন্তু ওলোৱা নাই। আৰু যাব লাগে আমি 80 কিলোমিটাৰ। জলদি ওলোৱা। এইফালে আমাৰ ৰাহুল নামটো শুনাই হোগা। মোৰো ৰেডি হৈ গৈছোঁ অলমষ্ট। চ' যাব লাগে, লেটছ গ'। গৈ আছোঁ। Turn left, then turn right. বলে Turn right towards the Manapur Bulgano Pass Road, then turn left. ইয়াতে গণেশ পূজা আমাৰ পতা হৈছে। जय गणेश बाबा की जय। वनीला फ्लेवर और कुछ नहीं मिलेगा। और उसमें कुछ नहीं। कोई दीजिए, चलो एक कुल्फी दीजिए, एक ये दो ये दीजिए। आइसक्रीम खाए लो। इतना चट ইমান হেৰি জিলা হয় মোলে টুপি লৈছা। মোৰ মাথাটো আমি গৈ আছো গোৱা যায়, গোৱা আহি আছে। हाँ मैडम देना के चनापल्ली पॉपकॉर्न वगैरह बॉडी करते करते टाइम पास लोग की कथे से मान लेते লেতেৰা যদি খাইছা पॉपकॉर्न तो लूंगा आओ पानी वानी दे दो क्या লোৱা কি লোৱা। कुछ तो लेना पड़ेगा, क्या दो सब कुछ दे दो हाँ ले जाओ फ्री में। फ्री में भगवान नहीं देता मैडम। कितना है ये? 10 और कुछ पानी बोतल वगैरह पानी बोतल ठंडा ठंडा ला दे देसन 10 टका दा। पहले आता है उसके बाद खाता है। पूरा 14 गेट खोल दे। हाँ पानी ज़्यादा है ना। গৈ আছোঁ চাবলৈ, বটিং কৰিম বুলি ভাবিছোঁ। এতিয়া
কৰা হয় নে নহয় প্ৰথমতে পইচাটো চাই ল'ব লাগিব ন কিমান। কেনেকুৱা লাগিছে? বঢ়িয়া হে বঢ়িয়া বঢ়িয়া। বটিং মানে কি? নাও চলোৱা। আহা পপকৰ্ণ খাই খাবা। টুপি লগাই পপকৰ্ণ খাই গোটেই গোৱাত অহা যেন আহিছে দেই। তো সেকেন্ড গোৱা আকৌ তো দিয়া অকলে অকলে খাবা নেকি? কেনেকুৱা লাগিছে তোমাৰ আহি? হে মই একো দেখাই নাই কি কেনেকুৱা লাগিছে কমা। দেখিবা দেখিবা দিয়া অলপ জংঘলে মংঘলে এটা পপকৰ্ণ খাওঁ আৰু টুকা। বাইকৰ নিচিনা এখন আছে দেখিছা? সেইখনতে যাওঁ। আহি যোৱা আহি যোৱা। হে ৰাহুল ভাই इसको बोलता है सेकेंड गोवा। सेकेंड गोवा বুলি কয়। আহিছোঁ আৰু কিনো সেকেন্ড গোৱা চাবলৈ। গোটেই বালি বালি কেনেকুৱা গাইছ? মোৰ চেন্দেলত বালিহে সোমাইছেচোন। ধুনীয়া জেগা এইটো আহিব পাৰে। আহিলে সেইটাকে বনাই লওঁ নেকি টিকটক এটা? বনা ৰিলছ বনা কি বনা। ধুনীয়া জেগা পাইছ। এই পাহাৰখিনিলৈ যাবলৈ খুব মন গৈছে। বঢ়িয়া লাগিছে আহি। এতিয়া বুটিং কৰিব পাৰোঁ নাই চাওঁ। বটিং পাৰ পাৰ্চন 500 টকা। কোনোবা উঠিব 500 টকা। যা পইচা আছে উঠিব না। হয় নেকি? তই উঠিবি নে নাই? হে বটিং কৰিব পইচা আছে নাই? ঐ বটিঙৰ পইচা আছে নাই? কি ৰিলছ বনাই আছে নেকি? বৰষুণ 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 হে বৰষুণ আহি গ'ল। বৰষা বাইদেউ কলিংছ মেগীও আহি গ'ল। মেগীটোৰ প্ৰাইচ কিমান জানেনে? অনলি 100 ৰুপিছত আমি কিমান মেগী পালোহেঁতেন। মেগী খোৱা প্ৰাণী এইটো। আমাক চাহ চিঙেৰা খুৱাই ঠগিছে আৰু নিজে কৈছে মেগী। নিজে নাখাওঁ বুলি কৈছে। ইমান ডাঙৰ গাজনি মাৰিছে দে। খোৱা 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 দেই। শুইলে নেকি? অঁ ইয়াতে উঠিব পাৰি। 200 টকা ল'ব চাগে ইয়াতে। ইয়াতো ক'বলৈ লৈ নাযাব কথালে। ঘূৰা তুমি মন মাৰি আছা যে। তাৰ ভোক লাগিছে। ভোক লাগিছে নেকি বাবা? পপকৰ্ণ দিছে খোৱা। হে গাইছ ইমান ধুনীয়া নদী। এইটো এটা ডেম হয় ডেম। এখন ইয়াৰে ব্ৰহ্মপুত্ৰ নদী। হেই সাগৰৰ নিচিনা লাগিছে একেবাৰে। পানীবোৰ চোৱা কিমান ধুনীয়াকৈ আহি আছে। চেম টু চেম সাগৰ। বৰষুণো আৰম্ভ হৈছে আকৌ। বটিং কৰিব নোৱাৰিম যিহেতু বৰষুণ দি আছে। তো আজি কেঞ্চেল হ'ব চাগে। ইমান দূৰ আহিলোঁ বহুত বেয়া লাগিলে। বহুত কষ্ট কৰি আহিলোঁ ইমান দূৰ। যাবগৈ লাগিব আৰু চাহ চিঙৰা খাই।
বৰষুণ দিছে সেইকাৰণে ৰখি আছোঁ, ৰখি কি কৰিম, খাই আছোঁ। এটা পিজ্জা খাব লৈছোঁ। মই আগতে খাম দেই। মই খাদ্যমন্ত্ৰী। খাদ্যমন্ত্ৰী মই গোটেইখিনি হ'ব নহয়। খাইছ? খা খা। কেনেকুৱা লাগিছে খাই? বঢ়িয়া। বঢ়িয়া। কি কি খালি? অঁ পিজ্জা নে কি বুলি কয়? খাইছোঁ আকৌ নেৰাখোঁ। খা খা। অঁ খাই খা খাদ্যমন্ত্ৰী। বৰষুণ এতিয়া ৰেইনকোট পিন্ধিব লগা অৱস্থা হৈছে। জাষ্ট ওলাই আহিছোঁ। একোতো কৰিব নাপালোঁ, একো ধামাকা চামাকা একো নহ'ল, একো চাবই নাপালোঁ। বৰষুণৰ কাৰণে বৰবাদ। ৰাহুল আপোনাৰ অনুভৱ কেনে লাগিছে? নাই এতিয়া ৰেডি এতিয়া যাবলৈ। মই তলৰ ফালে যাব ওলাইছোঁ থ'লেই হ'ল। আৰু বৰষুণৰ কাৰণে বৰবাদ কৰি দিলে চব। দে ঠিক আছে গাইছ, গৈ আছোঁ এতিয়া ঘৰলৈ গ'লো। ধুনীয়া নাজাৰা, বহুত ही सुंदर परिवेश है ये, মাটি কাটি बहुत ही धुनिया नज़ारा, इतना सुंदर नज़ारा। ये हमारा राहुल भाई को देखो। জোৰকে বৰষুণ দিছে, এতিয়া গৈ থাকো, যি পাইছোঁ দেখাইছোঁ। ফাইনেলি আহি পালোঁ গাইছ, ৰাহুলো আহি গ'ল। আৰু যিমান ধামাল হ'ব কৈছিলোঁ ভিডিঅ'টো গৈ, বৰষুণে ইমান ধামাল কৰি দিলে। চ' ইমান দূৰ আহি 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 ইমান কষ্ট, 160 কিলোমিটাৰ কণ্টিনিউ চলাইছোঁ। চ' আজিলৈ যিমান দেখাব পাৰিলোঁ দেখালোঁ। পাছলৈ আৰু ভাল ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তাৰে প্ৰতিশ্ৰুতিৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, আদিবোৰ যিমান আছে। চ' নতুন ভিডিঅ'ৰ এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা, বাই বাই, গুড নাইট, বাই।